আৰু গাইজ কি খবৰ মোৰ খবৰ ভাল হয়নে এই ভিডিঅ'ত স্বাগতম জনাইছোঁ। হঠাতে হুক হুকাই কান্দিল অসমৰ ছুপাৰষ্টাৰ যতীন বৰাই। সেই দিনবোৰ আৰু এতিয়া উভতি আহক। তোৱা আৱেগ হৈ থাকি যাব বুকুত একো লৈ। সেই সোণালী দিনবোৰ লাগিয়ে যেন আজিও মন চঞ্চল আৰু হিয়া উতলোৱা পৰিছে। প্ৰকৃততে কি হৈছে জনপ্ৰিয় অভিনেতা যতীন বৰাৰ? কিবা ভয়ংকৰ বিপদত পৰিছে নেকি অভিনেতা যতীন বৰাৰ? অসমৰ জনপ্ৰিয় অভিনেতা সুদৰ্শন তথা যতীন বৰাই ফেচবুকত এটা আৱেগ ভৰা পোষ্ট শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীসকলে আচৰিত হৈ পৰিছে। সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ জনপ্ৰিয় ছুপাৰষ্টাৰ যতীন বৰাই সামাজিক মাধ্যমত এটি দুখ লগা ফেচবুকত তেওঁ শ্বেয়াৰ কৰিছে। তেওঁ লিখিলে যে মই আজিলৈকে অভিনয় কৰি থকা চিনেমাবোৰৰ ভিতৰত নায়ক, বাৰুদ, দাস এই চিনেমাবোৰ সঁচাই বিশেষ আছিল। এই চিনেমাবোৰৰ স্থান কেতিয়াও কোনো চিনেমাবোৰৰ স্থান হয়তো কেতিয়াও কাহানিও কোনো চিনেমাই পূৰাব নোৱাৰে। আৰু অতীত চিনেমাসমূহো ৰোমন্থন কৰি অভিনেতা যতীন বৰাই সামাজিক মাধ্যমত ফেচবুকত এটি আৱেগ ভৰা পোষ্ট শ্বেয়াৰ কৰিলে। মোৰ ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে যতীন বৰাৰ প্ৰিয় হয় তেতিয়াহ'লে আপোনালোকে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। ভিডিঅ'টো আছিল ইমানেই। তো নতুন এটা ভিডিঅ'লৈ আপোনালোকক লগ পাম। তো ঠিক আছে, এতিয়ালৈ বাই বাই। তো বাই বাই এতিয়া।